নমস্কাৰ দৰ্শকসকল, মাইথলজিকেল টেলছ ইউটিউব চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। দৰ্শকসকল, আজি আমি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। সমিষ্ঠা, দেৱযানী আৰু যযাতি এওঁলোক কোন আছিল, এই কথা জানিবলৈ আমাৰ ভিডিঅ'টি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে আমাৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে। দৰ্শকসকল, আহকচোন ভিডিঅ'টিৰ মাজলৈ যাওঁ। দানৱপতি বৃষপৰ্বাৰ সমিষ্ঠা নামেৰে এটি কন্যা আছিল। দানৱৰ গুৰু শুক্ৰ আৰু দেৱযানী নামে এটি কন্যা আছিল। সমিষ্ঠা আৰু দেৱযানীয়ে এদিন সখীসকলৰ সৈতে বনে বনে ঘূৰি ফুৰিছিল। বনত ঘূৰি ফুৰোঁতে তেওঁলোকে এটা মনোমোহা সৰোবৰ দেখা পালে। সৰোবৰৰ নিৰ্মল পানী দেখি সমিষ্ঠা দেৱযানীৰ স্নান কৰিবলৈ মন গ'ল। গাৰ আভৰণ খুলি সখীসকলৰে সৈতে সমিষ্ঠা দেৱযানী সৰোবৰৰ পানীত নামিল আৰু অতি আনন্দ মনেৰে জলক্ৰীড়া কৰিবলৈ ধৰিলে। এনে সময়তে কৈলাশপতি মহাদেৱ আৰু পাৰ্বতীয়ে বৃষভৰ বাহনত উঠি আহি সেই ঠাইত উপস্থিত হ'ল। চকুৰ সন্মুখত হঠাৎ সৰগৌৰীক দেখি যুৱতীসকল লাজত মূৰ্ছা যোৱা যেন হ'ল আৰু দৌৰা দৌৰিকৈ পানীৰ পৰা উঠি গৈ বস্ত্ৰ পৰিধান কৰিলগৈ। লাজ ঢাকিবৰ বাবে সুৰমুৰ কৰোঁতে সমিষ্ঠাই ভুল কৰি দেৱযানীৰ কাপোৰখিনিকে পিন্ধিলে। দেৱযানীয়ে নিজৰ কাপোৰ সাজ পিন্ধিবলৈ বিচাৰি নাপাই লাজতে মুচকচ যোৱা যেন হ'ল। কিং কৰ্তব্যবিমুখ হৈ তেওঁ ইফালে সিফালে চাই থাকোঁতে সমিষ্ঠাৰ গাত তেওঁ কাপোৰ সাজ দেখা পালে। লাজ আৰু খঙত একো নাই সমিষ্ঠাক দেৱযানীয়ে বকিবলৈ ধৰিলে। দানৱৰ কন্যা হৈ ব্ৰাহ্মণৰ সাজ পিন্ধিবলৈ কেনেকৈ ইমান সাহস হ'ল বুলি দেৱযানীয়ে সমিষ্ঠাক নানা তিৰস্কাৰ কৰিবলৈ ধৰিলে। দেৱযানীৰ গালি শুনি সমিষ্ঠাৰো খঙে মূৰৰ চুলি আগ পালেগৈ। ভিক্ষা কৰি খোৱা সাধাৰণ ব্ৰাহ্মণৰ কন্যা হৈ ইমান ডাঙৰ ডাঙৰ কথা ক'বলৈ সাহস কৰিছ বুলি কৈ সমিষ্ঠায়ো দেৱযানীক অনেক তিৰস্কাৰ কৰিলে। দুয়োৰে কথাৰ কটাকটিয়ে এনে এটা পৰ্যায় পালেগৈ যে সমিষ্ঠাই নিজৰ কাপোৰখিনি পিন্ধি লৈ দেৱযানীৰ কাপোৰবোৰ দলিয়াই পেলাই দিলে। লগতে ওচৰতে এটা দ গাঁত দেখা পাই দেৱযানীকো তালৈ গটা মাৰি পেলাই দি লগৰীয়াসহ সমিষ্ঠাৰ ৰাজকাৰেঙলৈ উলটি আহিল। এই ঘটনাৰ কিছু সময়ৰ পিছত মৃগয়াৰ বাবে অহা নহুষ পুত্ৰ যযাতি পানী বিচাৰি আহি সেই ঠাইত উপস্থিত হ'ল। বনৰ মাজত পানীৰ সন্ধানত ঘূৰি ফুৰোঁতে যযাতিয়ে বনৰ মাজত নাৰীৰ ক্ৰন্দন শুনা পালে। ইফালে সিফালে চাই তেওঁ গাঁতটো দেখা পাই জুমি চাওঁতে দেৱযানীক দেখা পালে। দেৱযানীয়েও যযাতিক দেখা পাই লাজ নিবাৰণৰ বাবে এখন বস্ত্ৰ বিচাৰিলে আৰু তেওঁক সেই গাঁতৰ পৰা উঠাই আনিবলৈ অনুৰোধ কৰিলে। দেৱযানীৰ অৱস্থা দেখি যযাতিৰ দয়া উপজিল আৰু নিজৰ গাৰ আভৰণ খুলি দি পিন্ধিবলৈ দিলে। ইয়াৰ পিছত দেৱযানীৰ হাতত ধৰি যযাতিয়ে তেওঁক গাঁতৰ পৰা উদ্ধাৰ কৰিলে। গাঁতৰ পৰা উঠি আহি দেৱযানীয়ে যযাতিক নিজৰ পৰিচয় দিলে আৰু কিছু সময়ৰ আগত হৈ যোৱা সমূহ বৃত্তান্ত বিৱৰি ক'লে। কেৱল সেয়াই নহয়, অৰণ্যৰ মাজত হাতত ধৰি গাঁতৰ পৰা উদ্ধাৰ কৰাৰ বাবে দেৱযানীয়ে যযাতিক বিবাহৰ প্ৰস্তাৱ আগবঢ়ালে। ব্ৰাহ্মণৰ কন্যা হৈ ক্ষত্ৰিয়ক বিবাহ কৰা কাৰ্য ৰীতিৰ বাহিৰত কাম, সেয়ে যযাতিয়ে দেৱযানীৰ প্ৰস্তাৱ মানি ল'বলৈ অসুবিধা পালে। গৃহলৈ উলটি আহি দেৱযানীয়ে বনত ঘটি যোৱা সমস্ত বৃত্তান্ত পিতাকক বিৱৰি ক'লে। অভিমানী শুক্ৰই জীয়েকৰ মুখৰ পৰা সমিষ্ঠাৰ দুৰ্ব্যৱহাৰৰ কথা শুনি সমিষ্ঠাৰ লগতে ৰজা বৃষপৰ্বাকো এশিকনি দিবৰ উদ্দেশ্যে ৰাজ্য এৰি গুচি যাবলৈ স্থিৰ কৰিলে। এই কথা ইকান সিকানকৈ গৈ বৃষপৰ্বাৰ কাণত পৰিলগৈ। গুৰুবিহীন ৰাজ্য চলোৱা অসম্ভৱ, সেয়েহে অলপো বিলম্ব নকৰি বৃষপৰ্বা শুক্ৰৰ ওচৰ চাপিল আৰু ৰাজ্য এৰি নাযাবলৈ অনুৰোধ কৰিলে। বৃষপৰ্বাৰ অনুনয় বিনয়ত শুক্ৰৰ মন কোমলিত যদিও এই কথাৰ সিদ্ধান্ত ল'বলৈ তেওঁ জীয়েক দেৱযানীলৈ ঠেলি দিলে। দেৱযানীকো বৃষপৰ্বাই নগৰ ত্যাগৰ পৰিৱৰ্তে তেওঁ যি বিচাৰে তাকেই দিবলৈ প্ৰস্তুত বুলি ক'লে। দেৱযানীয়ে সমিষ্ঠাৰ ওপৰত প্ৰতিশোধ ল'বৰ বাবে এনে এটা সুযোগে বিচাৰি আছিল। সেয়ে অলপো বিলম্ব নকৰি দেৱযানীয়ে সমিষ্ঠাক দাসী হিচাপে বিচাৰি বুলি জনালে। ৰজা প্ৰজা সকলোৰে হিতৰ বাবে বৃষপৰ্বাই সেয়ে হ'ব বুলি কৈ নগৰলৈ উলটি আহিল আৰু দুখ মনেৰে সমিষ্ঠাক সকলো কথা বিৱৰি ক'লে। পিতাকৰ মুখৰ কথা শুনি সমিষ্ঠাই অলপো বিচলিত নহয় সকলোৰে মংগলৰ অৰ্থে দেৱযানীৰ সেই প্ৰস্তাৱ মানি ল'লে আৰু যযাতিৰ লগত দেৱযানীৰ বিবাহ হৈ যোৱাৰ পিছত মুখ্য দাসী হিচাপে লগত গুচি গ'ল। বিবাহৰ পিছত যযাতি দেৱযানীৰ সংসাৰ সুখেৰে পাৰ হৈ গ'ল আৰু এটি এটিকৈ দুটি সন্তানো তেওঁলোক পিতৃ মাতৃ হ'ল। সমিষ্ঠাই দাসী হিচাপে দেৱযানীৰ সন্তান দুটি লালন পালন কৰাৰ উপৰিও আন আন কামতো সহায় কৰিছিল। সকলো কামতে গাৰ ওচৰত
ওচৰে থকাৰ বাবে যযাতি শৰ্মিষ্ঠাৰ প্ৰতি কিছু আকৃষ্ট হ'ল। দেৱযানীয়ে গম নোপোৱাকৈ তেওঁ শৰ্মিষ্ঠাক লগ কৰিবলৈ ধৰিলে। লাহে লাহে দুয়োৰে মাজত সম্পৰ্ক গ্ৰাহ হ'ল আৰু শৰ্মিষ্ঠা 3টা সন্তানৰ মাতৃ হ'ল। প্ৰথম অৱস্থাত দেৱযানীয়ে এইবোৰ কথাৰ একো গম পোৱা নাছিল যদিও শৰ্মিষ্ঠাৰ সন্তান জন্ম হোৱাৰ পিছত যযাতি আৰু শৰ্মিষ্ঠাৰ সম্পৰ্কত অভিমান কৰি দেৱযানী পিতৃগৃহলৈ উলটি গ'ল। যযাতিৰ অনেক অনুনয় বিনয়লৈকো কৰ্ণপাত নকৰি দেৱযানীয়ে পিতৃগৃহত ভৰি থৈ পিতাকৰ আগত সমস্ত বৃত্তান্ত বিৱৰি ক'লে। দুহিতৃৰ মনোকষ্ট দেখা পাই শুক্ৰই মনৰ স্থিৰতা হেৰুৱাই পেলালে আৰু যযাতিক গ্ৰাস্ত হ'বলৈ হাত দিলে। দেৱযানীৰ পিছে পিছে আহি শুক্ৰৰ গৃহত উপস্থিত হোৱা যযাতিয়ে শুক্ৰৰ সাপৰ বিষয়ে শুনি অন্ততঃ দেৱযানীৰ কথা চিন্তা কৰিয়েই এনে সাপ নিদিবলৈ শুক্ৰক মিনতি জনালে। যযাতিৰ মিনতিত কোমল হৈ শুক্ৰই যযাতিক ক'লে যে কোনো এজন পুত্ৰই যদি যযাতিৰ সাপৰ পূজা নিজে গাত পাতি লয় তেন্তে তেওঁ এই শাস্তিৰ পৰা ৰক্ষা পাব। যযাতিয়ে শৰ্মিষ্ঠাৰ পুতেকহঁতৰ ওচৰ চাপি শুক্ৰই কোৱা কথা ব্যক্ত কৰাত শৰ্মিষ্ঠাৰ কনিষ্ঠ পুত্ৰ পুৰুৱে পিতাকৰ ওপৰত থকা সাপৰ ভাৰ নিজে বহন কৰিবলৈ আগবাঢ়ি আহিল আৰু যযাতিৰ শুক্ৰৰ সাপৰ পৰা মুক্ত কৰিলে। পুত্ৰ পুৰুৰ অনুগ্ৰহত যযাতিয়ে সাপৰ পৰা মুক্ত হৈ বহু বছৰ জুৰি ৰাজ্য ভোগ বিলাস ভোগ কৰাৰ অন্তত মনলৈ বৈৰাগ্যৰ ভাৱ আহিল আৰু পুৰুৰ পৰা বাৰ্ধক্য ঘূৰাই লৈ পুত্ৰসকলৰ ওপৰত ৰাজ্যভাৰ অৰ্পণ কৰি সন্ন্যাসীৰ জীৱন যাপন কৰিবলৈ ধৰিলে। দৰ্শকসকল, আজি ভিডিঅ'টি ইয়াতে অন্ত পৰিল। চাই কেনে পালে আমাক কমেণ্ট কৰিব। আগলৈ এনেকুৱা ভিডিঅ' পাবৰ বাবে আমাৰ সৈতে জড়িত হৈ থাকক। ধন্যবাদ।